হেল্ল' এভৰিৱান, আছুদে কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ খুবেই সুস্বাদুৰ লগতে এটা স্বাস্থ্যসন্মত ৰেচিপি লৈ আহিলোঁ আৰু আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব এই ৰেচিপিটো মই কেনেকৈ বনাওঁ। এয়া মই এই ৰেচিপিবিধৰ বাবে মই লৈ লৈছোঁ প্ৰথমতে ভেদাইলতা একমুঠি দেখিছে আৰু খুবেই কোমলীয়া হয়। পাতো কেইখিলামান লৈ লৈছোঁ, লগতে কোমলীয়া পাত। আৰু এয়া লৈ লৈছোঁ আলু, বইল কৰা আলু 5টা, সৰু হয় এইকেইটা। আৰু এইফালে লৈছোঁ এটা পিঁয়াজটো মই মিহিকৈ কাটি লৈছোঁ। এইফালে আছে 1 চামুচ নহৰু, এইফালে আছে শিঙি মাছ 5জনী আৰু মই শিঙি মাছখিনি আগেই কাটি বাছি লৈছোঁ। আহক এতিয়া মই কেনেকৈনো বনাওঁ আপোনালোকে চাই থাকিব। কেৰাহীখন পাতি কেৰাহী গৰম হোৱাত তেল দি দিছোঁ। শিঙি মাছকেইটাত মই নিমখ আৰু হালধি এনেদৰে সানি ল'লোঁ। এতিয়া মই মাছকেইটা হাফ ফ্ৰাই কৰি ল'ম। এতিয়া ভেদাইলতাখিনি মিক্সিত পেষ্ট বনাই ল'ম। এয়া এনেদৰে মই ভেদাইলতাখিনি পাতখিনি এৰুৱাই ল'লোঁ। পাতবোৰ সৰু কাৰণে আৰু কোমলীয়া কাৰণে মই কাটি লোৱা নাই। আপোনালোকে ডাঙৰ হ'লে কাটি ল'ব পাৰে আৰু যদি কম হ'লে আপোনালোকে খুন্দুনাটো পিচি ল'ব পাৰিব। এয়া ভেদাইলতা পেষ্ট বনাই হৈ গ'ল, দেখিছে। অকণমান পিছোতে পিচ নোযোৱাত মই অকণমান পানী দি দিছিলোঁ। মাছকেইটা হাফ ফ্ৰাই হৈ গ'ল, এতিয়া মই এইখিনি নমাই থৈছোঁ। একেখিনি তেলতে পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি অলপ ভজাৰ পাছতে দি দিছোঁ নহৰু। মই ভেদাইলতা বনালে আদা নিদিওঁ, বিশেষকৈ আদা দিলে যিহেতু ভেদাইলতাখিনি অকণমান তিতাই হয়, সেইকাৰণে মই আদা নিদিওঁ, নহৰুৱে দিওঁ। আৰু এইফালে দি দিছোঁ আধা চামুচ হালধি, এইফালে দি দিছোঁ নিমখ আধা চামুচ। এতিয়া দি দিছোঁ পেষ্ট বনাই লোৱা ভেদাইলতাখিনি। ভেদাইলতা আঞ্জা যিমানেই দেখিবলৈ ধুনীয়া নহয়, কিন্তু খাবলৈ সিমানেই সোৱাদ হয় আৰু খুবেই স্বাস্থ্যসন্মত হয়। ভেদাইলতা খাব লাগে মানুহে মাজে সময়ে, আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণেতো খুবেই উপকাৰী। এতিয়া দি দিম মই বইল কৰি লোৱা আলুকেইটা মই এনেদৰে পিটিকি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে কাটিও দিব পাৰিব। অকণমান ভাজি হোৱাৰ পাছতে ঢাকনখন লগাই দিছোঁ। আপোনালোকে আলুটো বইল নকৰি ভাজি দিওঁ ক'লেও পাৰিব, আৰু ভাজিলে আগে মাছৰ লগত ফ্ৰাই কৰি ল'ব পাৰিব, তেতিয়া ধুনীয়াকৈ ভেদাইলতাখিনিৰ লগত মিহলি হৈ যায়। আলুখিনি অলপ ভজাৰ পাছতে দি দিছোঁ মই পানী নিজৰ জোখমতে দিব, আৰু ডাঠকৈ খাওঁ ক'লে কমকৈ দিব, আৰু পাতল কৰোঁ বুলি ক'লে অকণমান বেছিকৈ দি দিব। এতিয়া পানীখিনি উতলাত মই দি দিছোঁ শিঙি মাছকেইটা। এনেদৰে মই 10 মিনিট উতলিব দিম। এয়া আপোনালোকৰ আগত মোৰ ভেদাইলতাৰ সৈতে শিঙি মাছৰ আঞ্জা ৰেডি। কেনেকুৱা পালে জনাবচোন। যদি ভাল পালে আপোনালোকে বনাব, আৰু নতুন কোনোবাই যদি মোৰ চেনেল চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া আপোনালোকে ভিডিঅ'সমূহ পাই থাকিব। আৰু মোৰ ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ। আজিলৈ আহোঁ, ধন্যবাদ।